Good morning everyone. পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া মই খাবলৈ লৈছোঁ ৰাতিপুৱাৰ চাহ। এয়া দিছে মূৰত কি মাৰি আছে এইবোৰ কি হে? আৰু এইফালে চাহ ৰেডি হৈ আছে, মানে চাহ মই বনোৱা নাই, চাহ বনাইছে কটা লুকাই দিছে যে এই যদি। আৰু আজি ভিডিঅ'টো চাই থাকিব, দিনটো কেনেকৈ পাৰ কৰোঁ। গতিকে এতিয়া ভিডিঅ'টো চাই থাকক। আমি আকৌ এইফালে বিচনাখন ইহঁতি দুজনীয়ে ধুনীয়াকৈ পাৰি থৈ দিছে। আৰু মই যেতিয়া বেটা শুই আছিলে তেতিয়া মই দেখাই দিছোঁ, মানে তাৰ আগত মই চাই আছিলোঁ ইহঁতে কিনো কৰে। ধুনীয়াকৈ চাফা কৰি থৈছে। আৰু এই ড্ৰেছিংখন সৰুজনীয়ে ধুনীয়াকৈ সামৰি থৈছে। ইমান ভালকৈ নাই পৰা যদিও কৰিছে আৰু ভাল লাগিছে এনেকৈ কৰা দেখি। তাৰপিছত ইহঁতে খেলি আছে, আৰু খেলি থকা দেখি পিনি মই মনে মনে ভিডিঅ' কৰি থৈছোঁ। গম নাপায় সিহঁতে যে মই ভিডিঅ' কৰি আছোঁ। এনেকৈ খেলি আছে। আৰু ইহঁত দুজনী থকা দিনকেইটা বহুত ভাল লাগি আছিলে। কেইদিনমান থাকিলে বাৰু, থকা কেইদিন মানে পূৰা হুলস্থুল কৰি থাকে, খেলি থাকে আৰু ভালো লাগে। খঙো উঠে কেতিয়াবা, বহুত বেছি আমনিও কৰে, উৎপাত বেছি কৰি থাকে। যিয়ে নহওক আছে কাৰণে ভাল লাগিছে, এনেকৈ খেলি আছে। আৰু এইফালে চাব দেই, গানৰ প্ৰেক্টিচ কৰি আছে, মানে ৰিলচ বনাব হেনো। সেইকাৰণে বায়েকে নাচি দেখাইছে আৰু তাই এনেকৈ নাচি আছে। দুইজনী হেনো লগত নানাচে। এইফালে বিলাহী পুৰি আছে, এতিয়া ভাত খাব হেনো। বিলাহী পিটিকা দি খাই ভাল পায়, দেখাই দিছোঁ আৰু এইফালে দেখিছেনে অকল ফটো। মোবাইলটো মোৰ পোৱাৰ লগে লগে মানে লৈ গৈ পিনি এনেকৈ ফটো মাৰিব, ৰিলচ বনাব, এইবিলাকেই কৰি থাকে। মোৰ ফোনটো মানে মই ঘৰলৈ গ'লে মোৰ হাতত নাথাকেই। আৰু আজি হেনো চাওমিন খাই এনেকৈ বনাব লৈছোঁ। এইফালে চাওমিনখিনি বইল কৰি লৈছোঁ, আৰু ফ্ৰেঞ্চ বিন, গাজৰ এনেকৈ সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ। এইফালে কেৰাহীখন পাতি দিছোঁ, আৰু কেৰাহীখন গৰম হোৱাত ইয়াত তেল অলপ দি দিছোঁ। পিঁয়াজখিনি কিছু সময় ভজাৰ পিছত মই কাটি থোৱা ফ্ৰেঞ্চ বিন আৰু গাজৰখিনি দি দিছোঁ। আৰু ইয়াত পৰিমাণ অনুসৰি নিমখ, হালধি, ৰেড চিলি এনেকৈ দি পিনি ভাজি দিছোঁ। কিছু সময় এনেকৈ ভাজিলোঁ। ভজাৰ পিছত এতিয়া মই ইয়াত ডিম এটা দি দিম। এনেকৈ ভেজ চাওমিনত ডিম দি দিলে খাই ভাল লাগে। আৰু মই সেইকাৰণে এইখিনিতে মানে কেৰাহীখনত মাজতে এইখিনি ছাইড কৰি পিনি তাতে ডিম এটা দি দিছোঁ। আৰু আপোনালোকেও এনেকৈ বনাই চাবচোন কেতিয়াবা, মানে খাই ভাল লাগে। আৰু মোৰ আজি চয়া চচ নাই, সেইবাবে চয়া চচ নাই দিয়া। এতিয়া বইল কৰা চাওমিনখিনি দি দিছোঁ, আৰু এইখিনি অকণমান সময় ভাজিম। মানে চাওমিনখিনি অলপ বেছিয়ে বইল হৈ গ'ল, সেইবাবে মই চামুচখনে লাহে লাহে অলপ লৰাই দিছোঁ। আৰু ইয়াত মই টমেট' চচ দি দিছোঁ। আৰু পুনৰ এনেকৈ লৰাই দিছোঁ। কিন্তু অকণ সময়ত লৰাই থকাত গোটেইখিনি মিক্স হৈ গ'ল। আজি খাই চাম চয়া চচ নিদিয়াকৈ ইয়াৰ সোৱাদ কেনেকুৱা হয়। এনেদৰে ভালদৰে মিক্স হোৱাত গেছ অফ কৰি দিলোঁ। আৰু এতিয়া চাব কি ধুনীয়া কালাৰ হৈছে। এইখিনি, আৰু আপোনালোকে যদি এনেদৰে খাই নাই পোৱা, এবাৰ খাই চাবচোন, বহুত ভাল লাগে। মানে
চয়া চচ নিদিয়াকৈ যে ইমান ভাল লাগে মানে ফাৰ্ষ্ট টাইম গম পাইছোঁ। আৰু এনেকৈ মই প্লেট এখনত উলিয়াই লৈছোঁ। পিঁয়াজ মই ওপৰত দি ল'লে এনেকৈ ভাল পাওঁ। আৰু তাত মই ওপৰত আকৌ চচ দি লৈছোঁ। এতিয়া মই ইহঁতক দিম খাবলৈ। ইহঁতে খাই কেনেকুৱা পায় সুধোচোন। পাগলী নিচিনা নকৰিবি। আৰু এয়া খাই আছে। ইহঁতে মানে অনবৰতে এনেকৈ ধেমালি কৰি থাকে। খাই মেলি হ'ল আৰু ইহঁতে ফুৰিবলৈ যায়। সেইকাৰণে অলপ উলিয়াই লৈ গ'লোঁ। আৰু ওলাই যাওঁতেও ইহঁতৰ মানে ফটো। এতিয়া ৰাতি হ'ল, ৰাতি চাবলৈ ইহঁতে কি কৰি আছে। সেয়া নাটক কৰিছে মানে। আৰু ইহঁতে এনেকৈ খেলি থকা দেখি বেটা ভয় কৰিছে। ইহঁতক তাহাঁতক মাৰিছে সি ধামকৈ। আৰু ইহঁত থকা কেইদিন এনেকৈ মানে ৰাতিও খেলি থাকে আৰু ভাল লাগে। ইহঁতে কেইদিনমান থাকিম বুলি ভাবিছিলে, কিন্তু সোনকালে যাবলগীয়া হ'ল। আৰু থকা কেইদিন এনেকৈ খেলি থকা দেখি ভাল লাগিছিলে। যোৱাৰ পিছত মানে ঘৰখন একেবাৰে খালী খালী লাগি গৈছিলে। ইহঁতক থ'বলৈ মই গৈছিলোঁ, মানে মই আকৌ ঘৰলৈ যাবলগীয়া হ'ল। সেইবাবে এই ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু আপোনালোকক দেখাই দিছোঁ মানে ইহঁতে কেনেকৈ খেলি থাকে। আৰু ইহঁতে জানে যাওঁতে মানে গাড়ীটো ফটো মাৰিবলৈ এৰা নাই, গাড়ীটো ফটো মাৰিছে। যিয়ে নহওক দিনটো এনেদৰে পাৰ হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আকৌ মোৰ নতুন ভিডিঅ'বিলাক চাব পাৰে। ধন্যবাদ।